Hello বন্ধুগল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো বহুত দিনৰ মূৰত আজি আহিলোঁ ইউটিউবলৈ। আজি মই আহিছোঁ আমাৰ নিচেই কাষত থকা IT পাৰ্ক, মানে ইনফৰমেশ্যন টেকন'লজি পাৰ্ক। ইয়াত আহিছোঁ, আপোনালোকক এইটো দেখাম। আৰু ইয়াৰ কাষতে নদী এটা আছে, তাতে ফুৰিব যাম। আপোনালোকক দেখাই আছোঁ দৃশ্যসমূহ কেনেকুৱা ধৰণৰ হয়। ইফালে আছে ৰাস্তাটো, এদি যাব লাগিব, চাব পাৰে। সেইটো হয়, মানে ভালকৈ দেখাই আছোঁ। 1 মিনিট। এইটো চাওক, এয়াই হ'ল IT পাৰ্ক, মানে ইনফৰমেশ্যন টেকন'লজি পাৰ্ক। তো বন্ধু, ইয়াৰ ভিতৰলৈ আজি সোমাব নোৱাৰিম, কাৰণ মানে এতিয়া আবেলি হৈছে ন, গেটটো বন্ধ হৈ আছে। তো মোৰ বন্ধু এটা আছে লগত, সঞ্জিত, তাই ক'ব পাৰিব, কাৰণ তাৰ ঘৰটো মানে ইয়াৰ মানে ওচৰতে হয়। তো ইয়াক তাক সুধিলোঁ মই কেইটা বজাত খুলিব, আৰু সুধি কেনে যেতিয়া মানে খুলিব তেতিয়া সময় পাওঁ, মই ইয়ালৈ আহি কেনে ভিতৰলৈ সোমাই যাম। এইটো গেটটো চাওক বন্ধুসকল। আৰু আবেলি হৈছে ন, মানে কেপচাৰ হৈ আছে, মানে ভিডিঅ'বিলাক ইমান কোৱালিটিবিলাক অলপ এণ্ডাৰ হৈ আছে। এইটোৱে আমাৰ কোকৰাঝাৰ IT পাৰ্ক, আৰু শ্বৰ্টকাটকৈ দেখাই আছোঁ আজি। 1 মিনিট। গেটৰ আমাৰ নিচেই কাষত থকা IT পাৰ্ক, মানে ইনফৰমেশ্যন টেকন'লজি পাৰ্কত আহিছোঁ এনেই ফুৰিবৰ কাৰণে। আৰু মানে ইয়াত অহা নাই একচুৱেলি, মানে মই ইয়াৰ কাষত নদী এটা আছে, তাতে আহিছিলোঁ। তাৰ মানে নদীৰ কাষত ফুৰিব আহিছোঁ, কিন্তু তো IT পাৰ্কটো ভাবিছোঁ আজি আপোনালোকক দেখুৱাম। তো বন্ধুসকল, ভিতৰলৈ যাব নোৱাৰিম, কাৰণ গেটটো মাৰা আছে। আবেলি হৈছে, সেইকাৰণে গেটটো মাৰি দিছে, মানে ৰাতিপুৱা আহিলে খোলা থাকে। তো মই যদি ভিতৰত গৈ কেনে ভিডিঅ' বনাব বিচাৰোঁ, মানে তেতিয়াহ'লে মই মৰ্ণিঙত আহিব লাগিব, তেতিয়াহে ভিতৰলৈ যাব পাৰিম। আৰু এইখিনিয়ে এনে দেখাই দিছোঁ, বিশেষ একো নকওঁ, মানে আপোনালোকক এনেই দেখাই দিছোঁ মই বাহিৰৰ পৰাই। তো আৰু নেক্সটত ইয়ালৈ ভিতৰলৈ সোমাই কেনে মই ভিডিঅ' বনাব চেষ্টা কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'কেইটা যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে IT পাৰ্ক চাই আহোঁতে আৰু নদীৰ কাষত আহিলোঁ ন, আৰু আমাৰ বন্ধু মোক এতিয়া মানে দেখা পালোঁ ফিৰছে মুলাকাত হোৱা। আৰু ইয়াৰ পৰা আপোনালোকে বেকগ্ৰাউণ্ডটো চাওক না, কিমান ধুনীয়া। বেকগ্ৰাউণ্ডটো নহয়, আগৰ ফালে নদী আছে, পাহাৰ আছে। এইখন পাহাৰ আপোনালোকে দেখিছে ন, তাতে পাহাৰ পূজা হয়, আখমগুৰি পাহাৰ ফেষ্টিভেল দেখি আছে। আখমগুৰি পাহাৰ নেকি? আৰু এইটো নদী, এইটো শ্মশান হয়, কাৰণ ইয়াত এইবিলাক চাওক শ্মশান হয়, এইবিলাক চব শ্মশান। আৰু ইয়ালৈ আহিছোঁ কাৰণ শ্মশানৰ নিচিনা বোলে শান্তি জেগা নাই, সেইকাৰণে আমি ইয়ালৈ আহিছোঁ। আৰু এইটো ৰাস্তা দি ডাইৰেক্ট কিবা ওলায় গৌৰং পাৰ্ক, আৰু এইটো পাহাৰ চাহ। আৰু IT পাৰ্কটো ইয়াৰ পৰা দেখাই আছোঁ, এইখন IT পাৰ্ক মই দেখাই দিছোঁ ৰ। এইটো তাৰপাছত মানে এইটো ব্ৰিজটো চাওক, এই আগত যদি মানে ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে
সাপোর্ট করব সাবস্ক্রাইব করে দিব বাস ধন্যবাদ থ্যাঙ্কস